নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নীলাক্ষী আপোনালোক সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু শ্বিলঙৰ নিগিমছ মেডিকেলতে আছোঁ, খুৰীদেউ বৰ্তমান ICUত আছে। আৰু এতিয়া আমি ICUৰ বাহিৰত ৱেইটিং হলতে বহি আছোঁ। এয়া মাজনী, এয়া মোৰ ছোৱালী। আৰু ঘৰত আজি কোনোৱে নাই কাতি বিহু মানে চাকি গছ লগাবলৈও, যিহেতু খুৰীদেউৰ অপাৰেশ্যন। দদাইদেউ আহিছে, মোৰ মানুহজনো আহিছে, বেটা বেটি চব আহিলে। এতিয়া ঘৰত কোনো নাই। বেয়াও লাগিছে, কাতি বিহুৰ দিনটো ঘৰখন উদং কৰি ৰাখিছোঁ, কোনো নাই। মনটো বেয়া লগাৰ কাৰণে আপোনালোকৰ লগতে অকণমান বোলো কথা পাতোঁ বুলি ভিডিঅ'টো বনালোঁ। ইয়াত যিহেতু মানে অকল দুজন মানুহ থাকিবলৈ দিয়ে, গতিকেলৈ আজি বেটিয়ে মই থাকিম। আৰু আগৰকেইদিন মই অকলেই থাকিলোঁ, কিন্তু আজি বেটিয়ে বোলে ময়ো থাকিম বুলি কোৱাৰ কাৰণে তাই থাকিব লৈছে। দেউতাক, বেটা আৰু দদাইদেউ তাত লজত ৰুম এটা লোৱা হ'ল, তাতে আছে। কালি যিহেতু অপাৰেশ্যনটো হৈ গ'ল, অপাৰেশ্যন মানে ছাকচেছ বুলিয়ে ক'লে, কিন্তু ৰাতিপুৱা কিবা এটা বিজুতিত মানে ইমান তেজ দিছে যদিও মানে তেজ এডাল পাইপে লিক হৈ আছিলে। যিহেতু তেওঁৰ বুকুৰ ভিতৰত মানে 4ডাল ডাঙৰ ডাঙৰ পাইপ ভৰাই থৈছে, তাৰে মানে যিবোৰ অৰ্ডিনাৰী বস্তু সেইবোৰ ওলাই যাবৰ কাৰণে। তাৰে এডালে মানে অকল তেজ দি থকা তেজেই ওলাই গৈ থাকিলে। সেয়া কাৰণেও মানুহগৰাকী একেবাৰে মানে উইক হৈ গ'ল, হিমোগ্ল'বিনটো একেবাৰে কমি গ'ল। তাৰপিছতে বুকুৰ বিষটো নকমা হ'ল দিনত। মানে আমি ভাবিছিলোঁ অপাৰেশ্যন কৰাৰ কাৰণে এনেই অলপ অলপ বিষ হৈছে, কিন্তু আচলতে সেইটো বিষ নহয়। লাষ্টলৈ মানে এতিয়া আজি দিনৰ মানে 12টা-1টা বজাত বিষত থাকিব নোৱাৰা হ'ল। তাৰপিছতে ডক্তৰক মানে মাতিলে, আহিলে, চালে মেলিলে, তাৰপৰা তেওঁলোকেও ধৰিব পৰা নাই কি কাৰণে বিষটো হৈছে। তাৰপিছতে এক্সৰে এখন কৰিলে, এক্সৰে এখন কৰোঁতে ধৰা পৰিলে যিটো মানে ভেল্ভ মানে ভিতৰত বহুওৱা হৈছিলে, সেইটো অকণমান ভিতৰলৈ সোমাই আছিলে। তাৰপিছতে ডক্তৰে আকৌ মানে কৰি অপাৰেশ্যনটো কৰিলে, কৰি ভেল্ভটো অকণমান বাহিৰলৈ উলিয়াই দিলে। এতিয়া কিন্তু ঠিকে আছে তেওঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি মানে সকলোৱে ভালকৈ ঘৰলৈ যাব পাৰোঁ, তেওঁ যাতে একেবাৰে সুস্থ হৈ আমাৰ লগত ঘৰলৈ উভতিব পাৰে। আপোনালোকৰ আশীৰ্বাদ মই প্ৰথম অৱস্থাৰ পৰাই বিচাৰি আছোঁ, এতিয়াও ক'ম। যিহেতু মানুহগৰাকী একেবাৰে উইক হৈ আছে, গতিকেলৈ আপোনালোকে আশীৰ্বাদ কৰিব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে তেওঁ সুস্থ হৈ যায়। সেই বুলিয়ে মই আজি কাতি বিহুৰ দিনটোত আপোনালোকৰ লগত অকণমান এনেই কথা পাতোঁ বুলি আজি ভিডিঅ'টো বনালোঁ। গতিকেলৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাব, আৰু মোৰ চেনেলটো যিহেতু নতুন, আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।